বেক টু মাই ইউটিউব চেনেল। তো গাইজ আশা কৰোঁ আপোনালোকৰ ভাল। তো বহুত দিনৰ মূৰত আকৌ এবাৰ আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ এইকেইদিন ভিডিঅ' বনাব পৰা নাই আৰু সদায় ভিডিঅ' যেতিয়া বনোৱা নাযায় আৰু তোমাৰ জোচটো নাথাকে। আজি সেইকাৰণে বহুত কিবা জোচটো একদম বনাই ভিডিঅ'টো বনালোঁ। তো গাইজ এতিয়া যাই আছোঁ আমি জগৰ ঋতু পূজা চলি আছে বৰ্তমান গমেই পাই। তো জগৰ ঋতু পূজা চাব যাই আছোঁ আৰু আপোনালোকেও ব'লক ষ্টাৰ্ট। ইহঁতৰ লগত একেলগে আমি যাম জগৰ ঋতু পূজা চাব কণীয়া। ব'ল হেৰি কৰিব নালাগে। আৰু এতিয়া মই আছোঁ মিণ্টুদাৰ ইউটিউব চেনেলত। বাকী চেনেল কি বাদ দিছে নেকি? চেনেল মানে বাদ দিয়া নাই, এইকেইদিন অলপমান বিজি হৈ আছোঁ। বিজি হৈ থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই। সেইটো টেনশ্যন ল'ব নালাগে। মাজে মাজে ভিডিঅ' আহি থাকিব। টেনশ্যন ল'ব নালাগে, আহি থাকিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া ভিডিঅ' আহি থাকিব। বাকী এতিয়া আমি গৈ আছোঁ পূজা চাব। জগৰ ঋতু পূজা কণীয়া। অসমৰ এটা নাম আছে কণীয়া পূজা বুলি ক'লে, আপোনালোকে চাই থাকক। আৰু এয়া আহিলোঁ আমি ডিমু আৰু ডিমুৰ পৰা ৰঙিয়া লাইন যাব লাগিব ন? ৰঙিয়া লাইনতে আছে সেই পূজা কণীয়া সেইটো আৰু ডিমু লাইনে আছে কণী আৰু হাঁহ। এই দুটা লগ লাগি কণীয়া আৰু উৎপত্তি হৈছিল জেগাটোৰ নাম। তাৰে মানুহ বেছিকৈ কণী আৰু হাঁহ আছিল চাগে, সেইকাৰণে কণীয়া নাম। বাকী যি নহওক বাৰু, এতিয়া যিহেতু বছৰৰ একবাৰেই আহে পূজাখন, তো দুৰ্গা পূজাৰ আন এটা নামে হ'ল জগৰাত্ৰি পূজা। জগৰাত্ৰি মানে দুৰ্গা মায়ে চব একেই বস্তু। বাকী আপোনালোকে আজি গোটেইকেইটা ফিল্ড পাব। আগতীয়াকৈ কাষৰৰ ফিল্ড ৰলি হ'বৰ কাৰণে প্ৰায় আৰু 2 কিলোমিটাৰ নাই পালোৱে আৰু কণী হ'বৰ কাৰণে প্ৰায় 2-3 কিলোমিটাৰ আছিল। কিন্তু তাৰ পৰাই আগৰ পৰাই চাওক পুৰা লাইটিং কৰি দিছে, মানে পূজাৰ যাতে ভাইবটো আগৰ পৰাই পায়। কিন্তু কেনে লাগি আছে মানে আমাৰ গোটেই ভাৰততে আৰু পূজা চাবনে ৰাসে চাবনে আপোনাৰ আহি থাকে। এতিয়া চকৰি আৰম্ভ হৈ গৈছে। বাকী নথকাও দেখাইছে আমি চাওঁ। পূজা পাই গ'লোঁ, ফাইনেলি পূজা পাই গ'লোঁ। আৰু কি আছে তো গাইজ ইয়াতে হাজিৰা দিছোঁ। বহুত দিনৰ মূৰত আমাৰ ভিডিঅ' হৈছে আজি বনোৱাৰ কাৰণে মই একদম অলপ বেয়া পাই আছে। একো নাই, আপোনালোকে চাওক আৰু ধুনীয়া পূজা মিঠাই হৈ আছে আপোনালোকে। কণীয়াৰ পূজা আৰু এইফালে পৰা স্বাগতম। আৰু আপুনি CCTVৰ নিৰীক্ষণত আছে, আপোনালোকে এইটো চাই ল'ব কিন্তু প্ৰথম। আৰু মানুহ চাওক এতিয়া বাজি 6টা আৰু 6টা বজাতে প্ৰথমে আৰু মই ক'লো আকৌ পূজা চাব গ'লে প্ৰথমে মই মিঠাৰ দোকান দেখোঁ আৰু মিঠাটো খাই লৈ পেলাই পূজা চাব যাম। মিঠা খাবি নেকি? মিঠাই খাই লওঁ নেকি অলপ? তো গাইজ চাওক মানুহ এতিয়া 6টা বজাতে এইখিনি মানুহ আৰু হ'ব মানুহ গৈছে। আৰু এইফালে চাওক মণ্ডপ চাওক কি ধুনীয়াকৈ মণ্ডপ বনাইছে। আৰু ভিতৰত অলপমান পূজা ভিতৰত চলি আছে। ভিতৰত যাওঁ বাৰু যাবলৈ। আৰু এইফালে ওজাপালিও চলি আছে, আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। প্ৰথমে আপোনালোকে সেৱা কৰি আহোঁ, আপোনালোকে সেৱা কৰক লওক। এয়া পূজা চাওক এতিয়া জগৰ মাক চাই লওক আপোনালোকে ইয়াৰ পৰা অলপমান। আৰু এতিয়া ওজাপালি উঠি আছে আৰু ওজাপালি অকণমান দেখুৱাই আছোঁ। আৰু এয়া চাওক পূজা আৰু কি পূজা চাব, এই একে পূজা সকলোতে দোকান। ইমানখন কিন্তু দোকানখন ভাল হৈছে কিজানি, পূৰা খাই আছে মানুহবিলাক। আৰু চাওক পূজা চাওক এইবিলাক আৰু কি চাব আৰু এইবিলাকে চাই থাকিব।
কিবা কিনি দিবি নেকি মোক কিবা কিনি দিবি খাৰু চাৰু লাগে যদি কওঁ খাৰু দিয়া দিবি আৰু এইবিলাক আপোনালোকে কিনিব পাৰিব ইয়াতো আহিলে ঘৰৰ ঋতু পিছত আহিলি আৰু কি আৰু কি আহে আৰু সেই এবাৰ কৈ যাবি কোৱাই মানে আৰু এখন বুজি আছে নহয় চাব যাম আহিলি উঠিব পাৰে এইফালে বুক ষ্টল এখন আছে ধুনীয়া কিতাপ আছে চাওঁ কি কিতাপ আছে এইবিলাক চব কিতাপ এইফালে যাওঁ 30 দিনত ইংৰাজী লৈ যাওঁ এখন তো বেছি সিহঁতে ক'ত ঘৰ হৈ গ'ল নেকি ক'ত কি লাগে দিছোঁ লাজ নাই মানুহ চাওক কি ক'ব আৰু এই পূজাটো চাব আৰু দুখন পূজা আছে দুখন পূজা চাই আহোঁ চাই পেলাই আপোনালোকক বিশ টকা এইবিলাক এইবিলাক কেইটকা 30 টকা আহিলোঁ আৰু ওলাই আহি পেলাই আপুনি এতিয়া যাম আৰু এখন দুখন পূজা আছে সেইখন পূজা চাব যাম আৰু সেই দুখন আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ইয়াতে 500 মিটাৰ দূৰত আৰু এখন পূজা আছে এখন পূজা চাওক আপোনালোকে মানুহ চানুহ ইমান নাই নহ'লেও পূজা হৈছে পূজাটো পূজাই হয় মানুহ হওক বা নহওক পূজাটো পূজাই আপোনালোকে ইয়াৰ পৰা এটা সেৱা কৰক মানুহজনো বেছি নাই কিন্তু আৰু বেলেগ আৰু এখন আছে আৰু সেইখনতো যাওঁ সেইখনত চাই পেলাই ওচৰত আছে তিনিখন একেলগে আছে 1 কিলোমিটাৰৰ ভিতৰত তিনিখনে পাই যায় আৰু 3 নম্বৰ পূজাখন চাব যাই আছোঁ পূজা 3 নম্বৰখন অকণমান দূৰ আছে 1 কিলোমিটাৰমান হ'ব আৰু আমি যাই আছোঁ আপোনালোকে চাই দিয়ক আৰু দুটা কেমেৰা লৈ আছোঁ চাওক যিহেতু আন্ধাৰ যাবলগীয়া সেই কৰিব নোৱাৰি এতিয়া 3 নম্বৰ পূজা ইয়াৰ পৰা আমাক স্বাগতম জনাই আছে এনেকুৱাকৈ লাইট জ্বলাই এতিয়া পাই গ'লোঁ 3 নম্বৰ পূজা কিন্তু প্ৰথম দৰে নহয় কিন্তু মানুহজনো বেছি নাই ন পূজাটো পূজাই ইয়াতে পুলিচৰ গাড়ী এখনো দেখা পাব কিবা হয় চাওক আহি যাব এয়া চাওক চবতে মানে মূৰ্তিটো একেই আৰু সকলোতে ইমান চাই থকা দৰকাৰ নাই ইয়াতে অলপমান জুম কৰি দিছোঁ আপোনালোকে চাই পূজা চবতে একেই পূজা সৰু সেইটো ক'ৰবাত মানুহ বেছি ডেকৰেশ্যনৰ ওপৰত মূৰ্তি আৰু সেইটো এটা হয় কিন্তু পূজাটো চবতে একে যদি এটা ডেকৰেশ্যন কৰি লাগে আৰু বেছি সেইটো এটা হয় কিন্তু মানুহ আৰু যিটো এট্ৰেক্ট কৰিব পৰা তাতে যায় সেইটো দিয়া হয় সঁচা কথা বাবা জানা আছে তই বা এই হাইছা আৰু ফাইনেলি শেষ হ'ল গোটেইখিনি পূজা চোৱা এতিয়া আমি ঘৰতে যাওঁ আৰু বাকী 3খন পূজা কৰিলোঁ আৰু মিনটোত আহিলে আমাৰ তো গাইছ ইনটোতো দেখাই পালা আৰু এইখিনি মই দিব লগা কথা নাই আৰু তো গাইছ ভিডিঅ'টো বহুত দিনৰ মূৰত যিহেতু বনাই আছোঁ কথা ইমান ওলোৱা নাই যে যি কি নহওক ভিডিঅ' যদি সদায় ডেইলি ভ্লগ দি থাকোঁ আৰু তেতিয়া কথা ধুনীয়াকৈ বঢ়িয়াকৈ মেইনটেইন হৈ থাকে যিহেতু সদায় দিয়া নাই সেইটোৰ লগত কথা নাই আৰু বনাই থাকিম মাজে মাজে বনাই থাকিম আৰু ডেইলি পায়ো থাকিব আৰু এটা বহুত দিন ফুৰিব যোৱা নাই আৰু ফুৰিব যাই আছোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক দেখা পাব